राधे তোৰ পাছত যে মানে জমলুকত আমাৰ লোক কিবা যিবোৰ গভৰ্ণমেণ্ট অফিচিয়েল ন কাৰাপ্টেড ঘুষ খায়। নমস্কাৰ সকলোকে মই প্ৰীত চিনেচাৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ বহুত ভাল লগা এটা ভিডিঅ' যেনেকুৱা ভিডিঅ' মই আগত আপোনালোকক দিয়া নাছিলোঁ। চ' আজিৰ ভিডিঅ'টোত হ'ল যে মই আপোনালোকক ভাগৱত পাঠ শুনাম। পিছে মই নুশুনাওঁ, মানে মোৰ চেনেলটোত আপোনালোকে শুনিবলৈ পাব। শুনাব আপোনালোকক এজন মহাৰাজজন হৈছে ইস্কন ধৰ্মাৱলম্বীৰ এজন বৈষ্ণৱ। তো তেওঁ কি হ'ল, আমাৰ ঘৰৰ সন্মুখত ব্ৰহ্মচাৰী ধাম নামৰ এটা ডাঙৰ ধাম আছিলে এটা সময়ত। এতিয়া বৰ্তমান সেই ধামটো জাষ্ট অস্তিত্ব আছে। তো সেই অস্তিত্বক ৰক্ষা কৰিবলৈ মই শুনা মতে যে ইস্কনৰ কিছুমান ইয়াত স্কুল মানে ইস্কনসকলে মানে ইস্কনৰ ধৰ্মাৱলম্বীৰ বৈষ্ণৱসকলে তেওঁলোকে ইয়াত মানে অস্তিত্বটোক আৰু ধুনীয়া কৰিবলৈ ইয়াত কিছুমান কাৰ্য কৰিছে। তো ময়ো অংশগ্ৰহণ কৰিছিলোঁ সেইটো কাৰ্যলৈ। তো তাত গৈ মানে মই বহুতো কিবা কিবি কথা শিকিলোঁ বা শুনিলোঁ তেওঁলোকৰ পৰা। বহুত ভাল লাগিছে, সেইবোৰ কথাই ভাল লাগিছে বুলি মই সম্পূৰ্ণবোৰ ভিডিঅ' কৰি আনিছোঁ আপোনালোকক দেখাবলৈ। আপোনালোকে যদি দেখে তেতিয়াহ'লে বহুত ভাল লাগিব, বহুত ধুনীয়া আৰু মানে মাইণ্ড ব্লয়িং মানে। যদি আপুনি মানে টেনশ্যনত থাকে, এতিয়া বৰ্তমান টেনশ্যনত আছে, তেতিয়াহ'লে এইটো ভিডিঅ' নিশ্চয় চাব। প্ৰথমে আপোনালোকক ক'লোঁ যে ইস্কন মানে কি। ইস্কন হৈছে যে ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণা কনচিয়াছনেছ, মানে কৃষ্ণ চেতনাৰ আন্তৰ্জাতিক সমাজ। মানে তেওঁলোকে অকল এজনকে চিনি পায়, প্ৰভু শ্ৰীকৃষ্ণ। তেওঁলোকে এটাই বিশ্বাস কৰে যে কলিযুগত এজনেই আছে, সেইজনেই হৈছে প্ৰভু শ্ৰীকৃষ্ণ। আৰু যিটো কথা আমাৰ শংকৰদেৱেও কৈ গৈছিল আমালোকলৈ। আৰু শংকৰদেৱৰ ভাগৱত পাঠ যিটো আপোনাৰ ভাগৱত স্কন্ধ, তেওঁ সেইটো মানে অসমীয়ালৈ অনুবাদ কৰি গৈছে। তো সেই অনুবাদটোৰে ধুনীয়াকৈ ইয়াতে সেই বৈষ্ণৱজনে ধুনীয়াকৈ মহাৰাজজনে ধুনীয়াকৈ বুজাই থৈ গ'ল। তাৰপিছত কথাটো হ'ল যে এতিয়া ইস্কন ধৰ্মটো আপোনালোকৰ 1965 US-ত স্বামী প্ৰভুপাদ, মানে ইণ্ডিয়াৰে এজন স্বামী প্ৰভুপাদ নামৰ এজন মহাৰাজে 1965 US-ত এইটো গঠন কৰিছিল সমাজটো। তো আপোনালোকে যদি চাই কেতিয়াবা ইউটিউবত আপোনালোকে চাব পাৰে যে চাউথ আফ্ৰিকা কওক, US কওক, আৰু মানে অকল ভাৰত বুলি নহয়, ইণ্টাৰনেশ্যনেল, মানে ইয়াত কথা ইস্কন ইয়াত কৈ থৈছে যে ইণ্টাৰনেশ্যনেল ছ'চাইটি অফ কৃষ্ণা কনচিয়াছনেছ, মানে অল ৱৰ্ল্ডত মানে এই কৃষ্ণৰ নাম সিহঁতে প্ৰচাৰ কৰে। তো তাৰে ভিত্তিত মানে মোৰ ভাল লাগিছে তাত গৈ কিনে, সেইটো কাৰণে মই ভিডিঅ' বনাই কিনে আনিছোঁ আপোনালোকৰ বাবে। আপোনালোকে চাব, আপোনালোকৰো ভাল লাগিব। এটা ধুনীয়া হৰিনাম কীৰ্তনৰ লগতে আপোনালোকক ভাগৱত পাঠৰ ধুনীয়াকৈ সংক্ষেপে বুজাই থৈছে। আৰু লগতে এইটোও কৈ দিছে যে আমি যে ইয়াত কৰ্ম কৰোঁ, কি কৰ্মৰ মানে আমাৰ মৃত্যুৰ পাছত যে মানে যমলোকত আমাৰ লোকক কিবা শাস্তি বিহুৱাই নহয়, সেই শাস্তিবোৰ কেনেকুৱা হয় বা কিমান ভয়ংকৰ শাস্তি, এইবোৰ সকলোবোৰ আপোনালোকে এইটো ভিডিঅ'ত মানে আপোনালোকে জানিবলৈ পাব। তো তেতিয়াহ'লে মই আৰু দীঘল নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে অন্ত মানে শেষলৈকে আপোনালোকে চাব। আৰু যদি আপোনালোকৰ যদি মানে নহয় ভাগৱত পাঠ হয় বা আপোনাৰ ডেফিনেটলি ভাল লাগিব, তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Hare Rama
दीनबंधु जगतपते गोपेश गोपिका कांत राधा कांत नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी विश्वानुसुते देवी प्रणमामि हरिप्रिये पंचकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्ति वेदांत स्वामी निति नामिने नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य देश तारिणे जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासदि गौर भक्तवृंद हरे कृष्ण 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 हरे 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 राम 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 हरे हरे শ্ৰী শ্ৰী ব্ৰহ্মচাৰী আদিত্য ব্ৰহ্মচাৰী ধামৰ সঞ্চালন সমিতিৰ সদস্যসকল আজি আমাৰ তৃতীয় শেষ দিন ভাগৱত কথাৰ তো গতিকে আমি সকলোৱে ধ্যানপূৰ্বক শ্ৰৱণ কৰিম সকলোৱে আমি এইটো প্ৰমাণ পালোঁ আৰু ভগৱানৰ আটাইতকৈ মেইন প্ৰমাণ কি শাস্ত্ৰখন তো গতিকে সেইদিনাখনে আমি সংকল্প ল'লোঁ যে আমাৰ যি সিদ্ধান্তই কিয় নহওক সেইখিনি সকলো শাস্ত্ৰৰ আধাৰত হ'ব লাগিব শাস্ত্ৰ গুৰু আৰু সাধু এই তিনিটাৰ উৎসৰ পৰাহে আমি জ্ঞান পাব পাৰোঁ 10 জনে আহি 10টা কথা ক'ব কাক কিমান বিশ্বাস কৰিব কিছুমানে মনে সাজি ক'ব কিছুমানে কাৰোবাৰ পৰা শুনি ক'ব কিছুমানে নিজৰ অনুভৱৰ পৰা ক'ব সেইকাৰণে বিশ্বাসক দুটা ভাগত ভগোৱা হৈছে লৌকিকী বিশ্বাস আৰু শাস্ত্ৰীয় বিশ্বাস লৌকিকী বিশ্বাস মানে কি আমাৰ দাদাই এনেকৈ কয় মোক মায়ে কৈছে বোলে কৃষ্ণ নাই আমাৰ ককা দেউতাই কৈছে যে কৃষ্ণ সাধাৰণ এজন দেৱতা ভগৱান বুলিও যে তেওঁ এই গোপীসকলৰ লগত ডান্স কৰিলে এইটো বহুত এটা অনৈতিক একশ্যন তেনেকৈ ঢেৰ মানুহে বিভিন্ন ধৰণৰ মতামত দিব পাৰে তো ভাৰতত 200 কোটি মানুহ আছে প্ৰত্যেক মানুহে নিজৰ অপিনিয়ন দিব হয়নে বাৰু তো গতিকে ভগৱান কাৰো অপিনিয়নৰ ওপৰত নিৰ্ভৰ নকৰে ভগৱান জানিবলৈ হ'লে আমি কাক চাপিব লাগিব শাস্ত্ৰৰ আৰু শাস্ত্ৰখন বুজিবলৈ কাৰ পৰা সহায় ল'ব লাগিব গুৰু আৰু সাধু তো শাস্ত্ৰৰ আধাৰত গম পালোঁ আমি ভাগৱতখন যে ভাগৱতত 10টা বিষয়বস্তুৰ আলোচনা কৰা হৈছে প্ৰথমতে হ'ল সৰ্গ বিসৰ্গ স্থানম উটি আশ্ৰয় নিৰোধ লাইক দ্যাট টোটেল 10টা বিষয়বস্তু তো পঞ্চম স্কন্ধৰ শেষৰ ফালে স্থানম অৰ্থাৎ এই গ্ৰহ নক্ষত্ৰবোৰ গোটেই সৃষ্টিত ক'ত স্থানত আছে আৰু কোন স্থানত কোন জীৱবোৰ বাস কৰিব যেনে দেৱতাসকল স্বৰ্গত হয় নহয় আৰু জীৱ-জন্তু আমাৰ ভূমণ্ডলত মানুহ ইত্যাদি মনুষ্যসকলে বাস কৰিব এনেধৰণৰ তাত বিস্তৃত বৰ্ণনা আছে আৰু ভাগৱতখন কোনে কাক কৈ আছে
শ্ৰীল সুখদেৱ গোস্বামীয়ে পৰীক্ষিত মহাৰাজক শুনাই আছে। তো পঞ্চম স্কন্ধৰ শেষৰ ফালে যেতিয়া গোটেই সৃষ্টিখনৰ ক'ত কি আছে সেইখিনি বৰ্ণনা দি আছে, বৰ্ণনাত আহিল যে নৰক লোকখন ক'ত আছে, নৰক লোকখন ক'ত আছে, যে পাতাল লোকত আৰু একদম তলত আছে আমাৰ গৰ্ভদক্ষায়ী সাগৰ, গৰ্ভদোক আছে, গৰ্ভদোক সাগৰ, তাৰ ওপৰত সাগৰখনৰ পৰা ওপৰত কি আছে, নৰক লোক, পাতাল লোক। তো সেই পাতাল লোকৰ যেতিয়া ডিছক্ৰিপশ্যন দিয়ে, ইয়াৰ আগতে অৱশ্যে তেওঁ স্বৰ্গ, ভূৰ, ভৱ, সত্যলোকা ইত্যাদি গোটেইখিনিৰ বিৱৰণ দিয়ে। তাৰ পাছত তেওঁ যেতিয়া এই নৰকৰ বৰ্ণনা দিয়ে, তো আমি আজিৰ যিটো কথা আৰম্ভ কৰিম, তাৰ আৰম্ভণিতে সেই পঞ্চম স্কন্ধত কি ডিছকাশ্যন হ'ল, সুখদেৱ গোস্বামীয়ে কি বৰ্ণন দিলে, সেইটো অলপ আমি চাই লওঁ। তো এইখিনি মই তো নৰক ক'ত কোনে যায় পাৰে, যেতিয়া এজন মনুষ্য, জীৱ জন্তুৰ কথা কোৱা নাই, যেতিয়া এজন মনুষ্য মানুহ মৰে, তাৰ প্ৰথমতে তাক লৈ যোৱা হ'লে নৰক লোক য়মপুৰী, এনেকুৱা য়মপুৰী বুলি কোৱা হয় প্ৰত্যেকখনতে, যমপুৰী। তো যমপুৰীৰ ৰজা কোন, যমৰাজ, হয় নহয়? তো তাত প্ৰথমতে সেই আত্মাটোৱে কি ধৰণৰ পাপ বা পুণ্য কৰিলে সেইটো বিচাৰ হয়। তো এইটো আমাৰ এটা স্থূল শৰীৰ আছে, এই স্থূল শৰীৰটো যেতিয়া বেমাৰ আজাৰ হয় বা এক্সিডেণ্ট হয় বা কোনোবাই ছুইচাইড কৰি যদি এই দেহাটো আত্মাটো থকাৰ অনুপযোগী হৈ যায়, তেতিয়া আত্মাটোৱে সূক্ষ্ম শৰীৰ কিহেৰে গঠিত, মন, বুদ্ধি আৰু অহংকাৰ, এই তিনিটা উপাদানেৰে গঠিত সূক্ষ্ম শৰীৰটো প্ৰথমতে বেলেগ এটা শৰীৰ পায় যেতিয়া জমপুৰীত যায়, আৰু সেইটোকে কোৱা হয় যাতনা শৰীৰ। যাতনা শৰীৰ কি, আপোনাক যদি হেলেৰে ঘুচি দিয়ে, তৰুৱালে যদি কাটি দিয়ে, আপোনাৰ চকুকেইটাও যদি উলিয়াই দিয়ে, আপুনি বেদনা পাব, যাতনা পাব, কিন্তু আপুনি নমৰে, সেইটো হ'ল যাতনা শৰীৰ। সেই যাতনা শৰীৰটো আপোনাক কেৱল কষ্ট দিবৰ কাৰণে বনোৱা হৈছে, যাতে এই জীয়াই থকা দিনকেইটাত যিমান আমি আমাৰ কুকৰ্ম কৰিলোঁ সেই তাৰ শাস্তি তাতে পাওঁ। তো এনেকুৱা 28খন যমপুৰীৰ কথা বিৱৰণ আছে। প্ৰথমতে আহিল কি, তাম্ৰিশ্ৰ। ইয়াত কি থাকে, যিয়ে কাৰোবাৰ ধন, কাৰোবাৰ পত্নী, পুত্ৰ ইত্যাদি চুৰ কৰে, কিডনেপাৰ্ছ, চোৰ, ডকাইত, আৰু সেইসকলৰ কেনেকুৱা ধৰণৰ ইয়াত শাস্তি হয়। সেই যাতনা শৰীৰত থকা আত্মাটোক ৰছীৰে বান্ধি তাক একো খানা আৰু পানী নিদিয়াকৈ তাত ৰখা হয়, আৰু খুব পিটাই কৰা হয়। যমদূতবোৰে কোনো খোৱা বস্তু নাই, পানী নাই, দুনি নাই, দিনে ৰাতি পিটাই কৰি থাকে। তাৰপিছৰ যিখন হেৰিখনৰ বৰ্ণন আছে সেইখন হ'ল অন্ধ তাম্ৰিশ্ৰ। সেই আন মানুহক ঠগে আৰু বেলেগ মানুহৰ পত্নীৰ লগত এনজয় কৰে। তাতো কি কৰা হয়, তাক এনেকৈ মৰা হয় যে টৰ্মেণ্টেড উইথ এক্সটেণ্ট টু দ্য ল' ডিচিজ, যেতিয়ালৈকে তাৰ মানে গাত চেতনা থাকে তেতিয়ালৈকে তাক খুব পিটাই কৰা হয়। এতিয়ালৈকে কেৱল পিটিছে, তাৰ আগত কি হয়, ৰৌৰৱ বুলি এখন যমপুৰী আছে। ৰৌৰৱত কি হয়, কাক লৈ যোৱা হয় তালৈ, যিয়ে নিজৰ ফেমিলিটোক অলপো কেয়াৰ নকৰে, নিজৰ পত্নী বা বাচ্চাবোৰক অলপো খেয়াল নাৰাখে, কেৱল নিজে মানে নিজৰ পেটটো ভৰিলেই হ'ল, হয় ন?
আৰু কেৱল নিজৰ সেই পত্নী বা চিলড্ৰেনৰ কথাই কোৱা নাই, অন্য জীৱৰ আমি প্ৰত্যেক জীৱৰে খিয়াল ৰাখিব লাগে। যিখিনি আমাৰ পোহনীয়া জীৱ জন্তু আছে, বনৰীয়া জীৱ জন্তু আছে, সেইবোৰকো ধ্যান ৰাখিব লাগে। আৰু তাত ৰৌৰৱত কি কৰা হয় জানে নাই? তাত ৰৌৰৱ বুলি এবিধ পক্ষী আছে, আৰু সেই পক্ষীবোৰে আমাৰ যাতনা শৰীৰটোত খুটি খুটি খুব তকলিফ দিয়ে। মানে খুটি খুটি খুব আমাৰ হিচাপ হয় আৰু, গম পাইছে? ৰৌৰৱত তাৰপিছত ৰৌৰৱটো ঠিকেই, তাতকৈ আৰু এখন ৰৌৰৱ আছে, এইখন মহাৰৌৰৱ। মহাৰৌৰৱবোৰে কোন থাকে তাত? যি কাম ধাম একো নকৰে, কেৱল আনৰ খৰচত খায়। আনে কমাই দিয়ে, সি আৰামত খায়। আৰু সেনেকুৱা মানুহবোৰক তালৈ লৈ যায় মহাৰৌৰৱত। মহাৰৌৰৱত যিবোৰ ৰৌৰৱ পক্ষী আছে ন, তেওঁলোকে কেৱল খুটেই নহয়, সিহঁতে কামুৰি কৰি তাৰ মাংসখিনি খায়, চকুবোৰ ওলাই ওলাই খায়। তো আমি তাৰ পেইনটো পাওঁ, বিষ বেদনাটো থাকে, কিন্তু নমৰোঁ। মহাৰৌৰৱ। কুম্ভিকা বুলি এটা হেৰি আছে, জমপুৰি, যিয়ে জীয়াই জীয়াই মানুহ হেৰি কিছুমান জীৱ জন্তুক হেৰি ৰান্ধে যে। আপোনালোকে বিশ্বাস নকৰিব, কিছুমান এনেকুৱা হোটেল আছে বাহিৰত, য'ত আপোনাক মাছখিনি কেৱল পুখুৰীত দেখুৱাই দিব আৰু কোনটো মাছ লাগে, সেই মাছটো আপুনি পচন্দ কৰিব, সেই মাছটো মানে ধৰি আনি জীয়াই জীয়াই তেলত উপঙাব। আৰু সেনেকুৱা মানুহবোৰ কি হয় জানে নাই? সেইটো হেৰি তাতো জন্তুসকলে সেই আত্মাটো গৰম তেলত উপঙায়। তাৰপিছত অচিপতবৰ্ণ বা অচিপত্ৰ, তাত কি হয়? যিসকলে বেদ বা যিসকলে মানে এনেকুৱা ধৰণৰ ধাৰ্মিক অনুষ্ঠানবোৰক অপমান কৰে, সেইবোৰক নেমানে, তো তেনেকুৱাবোৰত সেইবোৰ আত্মাক কি কৰে? জমদূতে তাত মানে চাবুকেৰে খুব কোবাই দিয়ে। সেইকাৰণে আপোনালোকে অন্ততঃ এই কোবটো নাখাবৰ কাৰণে আমি চবে ধ্যানপূৰ্বক শ্ৰৱণ কৰা উচিত। বা আগতে তেনেকুৱা ধৰণৰ কথা যদি হয়, আমি শ্ৰদ্ধা সহকাৰে পঢ়া এইবোৰত শ্ৰৱণ কৰা উচিত। যিবোৰ গভৰ্ণমেণ্ট অফিচিয়েল ন, কাৰাপ্টেড, ঘোচ খায়। আপোনাৰ কোনোবা চিনাকি আছে যদি কৈ দিব এতিয়া। তাত কি কয় বোলে, চুগাৰ পেন আমাৰ হেৰি তেল কি কয়, গুড় পিয়া মেচিন নাই জানো, তাত হেৰিবোৰ কেনেকৈ সোমায়, কুঁহিয়াৰবোৰ, তেনেকৈ তাত মানে মানুহটো সোমাই দিয়া হয়। বেচেৰা নমৰেও, যাতনা পূৰা পায়, সেইটো তাৰ অৱস্থা। আৰু চিঞৰ বাখৰ কৰে, কিন্তু উপায় নাই, তাততো কোনো বচাব নাই, গোটেইখিনি জন্তুতে আছে। অন্ধকূপ, যিয়ে আনক বা আন জীৱ জন্তুক আঘাত কৰে জানি বুজি। আমি গৰু এটাক জাষ্ট ঠেলি এচুকি বা অলপমান ভয় খুৱাই পেলাই খেদি পঠাব পাৰোঁ। কি কৰোঁ তাৰ ঠাইত নেজটোকে কাটি দিওঁ, ভৰিটো কাটি দিওঁ। কুকুৰ এটা দেখিবই লাগে, একদম খেদি খেদি মাৰোঁ। তেনেকুৱা ধৰণৰ মানুহবোৰে তাত যাব লগা হয় অন্ধকূপত। তাত কি হয় জানে নাই? তাত গোটেই এনেকুৱা বনৰীয়া জীৱ জন্তু, মহ, জোক, কেঁচু, কুমতি ইত্যাদি তাক খুব তকলিফ দিয়ে। তাক মানে তাত পৰি থাকে সি, কিন্তু সেইবোৰ আহি খায়। তাৰ পাছত আহিল কৃমি ভোজন। কৃমি মানে নামটো পৰাই গম পাইছে, কৃমি মানে হেৰি কৃমি আৰু তেলু। যি মানুহে কেৱল নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে খায়, ভগৱানক ভোগ নলগায়। ঠিক আছে, ভগৱানকতো ভোগ নলগায়, প্লাছ কোনোবা যদি অতিথি আহে তেওঁকো নোখায়। তেনেকুৱা ধৰণৰ মানুহবোৰ, যিবোৰ অতি স্বাৰ্থী মানুহ, তাত মানে ভুগিব লগা হয়।
তাত কি কৰা হয় তাত সি এনেকুৱা এটা জেগাত পুতি দিয়ে তাত কেৱল কৃমি আছে বিৰাট ডাঙৰ জেগা কৃমি বাৰী আৰু একো নাই অলপমান মানে জেগা পানী থাকিব আৰু তাত খাবলৈ একো নাই সি পেলু খাব লগা কৃমি খাব লগা তাৰ বাহিৰে উপায় নাই সেই অৱস্থা পানিছমেণ্ট চন্দন চাহ যিসকলে চুৰ কৰে স্পেচিয়েলি সোণ চুৰ কৰে তাত কি কৰা হয় জমদুৰবোৰে লোহা এডাল গৰম কৰে একদম ৰঙা নোহোৱালৈকে গৰম কৰে তাৰপাছত সেই গৰম লোহাডালে তাৰ চকু আৰু জিভা ইত্যাদি সোমাই পিনে তাক কষ্ট দিয়ে যাতনা হয় তপস্ৰুমি যেতিয়া অব্যভিচাৰ হয় আমাৰ জনজীৱনত যদি অব্যভিচাৰ হয় তেওঁলোকক কি কৰা হয় এইটো হেৰিত যাব লগা হয় তাত কি কৰা হয় খুব পিটাই হয় চাবুকে আৰু যদি সেই আত্মাটো যদি মাইকী মানুহ তাত এনেকুৱা এটা লোহাৰ মূৰ্তি বনোৱা হয় যিটো একদম তপ্ত লোহাৰ ষ্টিলৰ আৰু সেইটোক তাক সাৱধি ধৰিবলৈ দিয়া হয় জোৰ কৰি তো এনেকৈ 28খন টোটেল জমপুৰি আছে তো আৰু বেছি মই ভয় নকওঁ তো গতিকে যেতিয়া আমাৰ সুখদেৱ গোস্বামীয়ে পৰীক্ষিত মহাৰাজে এই গোটেই জমপুৰীৰ বিৱৰণখিনি শুনিলে যিহেতু তেওঁ এজন ভক্ত তো তেওঁ অতি চিন্তিত হৈ পৰিল তেওঁ মানে গোটেই হৃদয়খন কৰোণাৰে ভৰি পৰিল তেওঁ নিজেতো বুদ্ধ ভক্ত তাত কোনো ডাউট নাই তেওঁ নিজৰ কাৰণে চিন্তা নহয় তেওঁ মানে এনেকুৱা দুখ লাগিছে যে মানুহখিনি অজ্ঞানতাতে কৰিছে জানি শুনিতো কোনো নকৰে কোনোবাই জানি শুনি কৰিব পাৰে নিজৰ ইন্দ্ৰিয় কণ্ট্ৰল কৰিব নোৱাৰাৰ কাৰণে কিন্তু যিসকল অজ্ঞ সিহঁতে যে ভুগিব লাগিব যেনেকৈ জুই একুৰা জ্বলি আছে জুইকুৰা একদম ধুনীয়া ৰঙা শিখা ওলাইছে তো আমি ইমান ধুনীয়া শিখা বুলি গৈ পিনে ধৰিলে মানে জুইকুৰাই যে নজ্বলিব সেইটো কোনো কথা নাই জুই ধৰ্ম হ'ল ই জুই জ্বলোৱা তো পুৰিবই লাগে সৰু কেঁচুৱা এটাই হওক বা 80 বছৰীয়া বুঢ়া এটাই হওক জুইত হাত দিলে লাগি জ্বলিবই ঠিক তেনেকৈ আমাৰ যিখিনি কৰ্ম আমি যেতিয়া জমটোতে ধৰি বান্ধি লৈ যাব ন তেতিয়া ক'লে নহ'ব ন আমি যে মই জনাই নাছিলোঁ এইটো কাম কৰিব নালাগে মইতো এই ৰুমটোৰ পৰা এনেকৈ পৰি আছিল মুখা বুলি সেইকাৰণে উঠাই দিলোঁ হয় ন এবাৰ মই প্ৰথম বম্বেত যেতিয়া গৈছিলোঁ ন তাত মানে লোকেল ট্ৰেইন আছে নহয় জানো তো এটা ষ্টেচনত গ'লোঁ তাৰপিছত তাত বিচাৰি নাপালোঁ টিকেট ক'ত কিনে তাৰপিছত দূৰত দেখিলোঁ এইটো টিকেট কাউণ্টাৰ কিন্তু সেইটোত যাবলৈ দুৰ্ভাগ্যক্ৰমে কি হ'ল মই মানে এটা জেগা পাৰ হ'ব লাগে যিটো একচুৱেলি তাত টিকেট লাগে আৰু সেই টিকেটৰ অধীনত আহে আৰু সিহঁতে মানে যিখিনি টিকেট চেক আৰু সিহঁতে জানে যে মানুহে ভুল কৰে ইয়াত সেইফালে টিকেট কাউণ্টাৰটো দেখিছে ইয়াত থিয় হৈ আছে তো ডাইৰেক্টলি ইয়াত যাব কিন্তু মাজতে এইডোখৰ ক্ৰছ কৰিলে মানে তাত মানে টিকেট চেক কৰে আৰু তো মই তেনেকৈ গ'লোঁ তো লগে লগে ধৰিলে নহয় জুপি আছিল আৰু তাৰপিছত মই ক'লোঁ মই নেজানো ন এইফালে চাইনবোৰ্ড লিখা আছে সেইকাৰণে কৈছোঁ তো নেজানিলে বোলে নহ'ব সেইটো এক্সকিউজ দেখালে নহ'ব ইয়াত এইটো টিকেট লোৱাৰ টিকেটৰ পৰিসৰত পৰে গতিকে ফাইন ভৰিব লাগিব সিটো সি মোৰ পৰা বৰাবৰ 300 টকা ফাইন ভৰালে তো যেতিয়া পৰীক্ষিত মহাৰাজে এই গোটেই নৰকৰ বিৱৰণটো শুনিলে মই যিটো নৰকৰ বিৱৰণ দিলোঁ ন এইটো বহুত সংক্ষিপ্তভাৱে দিলোঁ যেতিয়া মই পঢ়ি আছিলোঁ ন মোৰে ভয় লাগিছিল মই মনত পেলাইছোঁ কি গৰ্ব কৰিছোঁ বা তো গতিকে কেতিয়াবা সময় সুযোগ সুবিধা পালে আমি আৰু বিতংভাৱে ডিছকাশ্যন কৰিম কাৰণ আজি মই এদিন বাকী আছে আজি এটাই ক্লাছ আছে তো যিখিনি মোৰ প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনিতো শেষ কৰিব লাগিব তো গতিকে আমি সেই বিষয়বস্তুটো নেযাওঁ সেইটো কেতিয়াবা নেক্সট টাইম যদি সুবিধা হয় আমি তাৰ ওপৰত ডিছকাছ কৰিম তো সেইকাৰণে
পৰীক্ষিত মহাৰাজে সুধিছে সুখদেৱ গোস্বামী যে ইয়াৰ উপায় কি। এতিয়া পৰীক্ষিত মহাৰাজে কৈছে হে পৰীক্ষিত মহাৰাজে সুধিছে যে ব্যাসদেৱৰ পুত্ৰ সুখদেৱ গোস্বামী, আপুনি যিখিনি নৰকৰ বিৱৰণ দিলে সেইখিনি শুনি মই অত্যন্ত ভয় খালোঁ। সেইকাৰণে মই এই যিখিনি মোৰ ভয় সেইটো দূৰ কৰিবলৈ আপুনি মোক কিবা এটা উপায় কি মতে নপৰে সেইটো ঘূৰ নৰকত নৰে কহিও তাহাৰ উপায়, যে এনেকুৱা এটা উপায় কি আছে যিটোৰ কাৰণে মানুহে নৰকত নপৰে। হেন বলিবা আগে কৰিবে প্ৰায়শ্চিত্ত তেৱে সেইটো যাতনা হেৰায়। তো পৰীক্ষিত মহাৰাজে সুখদেৱ গোস্বামীয়ে এটাই উপায় দিছে যে তাৰ কাৰণে প্ৰায়শ্চিত্ত হ'ব লাগিব। যেতিয়া আমি কিবা এটা দুখ কৰিছোঁ, কিবা এটা পাপ কৰিছোঁ, সেই পাপটোৰ খণ্ডন কৰিবলৈ 1 নম্বৰ উপায় হ'ল প্ৰায়শ্চিত্ত। কিন্তু প্ৰায়শ্চিত্ত হোৱাৰো এটা প্ৰব্লেম আছে। যেতিয়া চোৰ এটাই চুৰ কৰে, সি জানে যে এইটো চুৰ কৰিছোঁ আৰু পুলিচে দেখিলে মানে মোক ধৰিব আৰু খুব পিটাই কৰিব আৰু জেলত ঢালিব। আৰু তথাপি সেই ৰিস্ক লৈ চুৰ কৰে আৰু ধৰা পৰে, জেলতো যায়, আকৌ উভতি আহে। দুদিনমান শান্তভাৱে থাকিব, আকৌ তাৰ আৰম্ভ। তো গতিকে পৰীক্ষিত মহাৰাজে সুধিছে যে সেইটো সম্পূৰ্ণ এটা পাৰ্মানেণ্ট চলিউশ্যন নহয় প্ৰায়শ্চিত্ত। যেনেকৈ তাৰ প্ৰায়শ্চিত্ত ভিক হেন জ্ঞান পাতকী কোনে প্ৰায়শ্চিত্ত শুদ্ধি কৰে, যেন ধুৱাই তোলে ষাঠি দুনাই লয় কুমাতি শৰীৰত বান্ধি অতি মন। পৰীক্ষিত মহাৰাজে যেতিয়া প্ৰশ্নটো সুধিলে, প্ৰথম উত্তৰটো দিলে কি প্ৰায়শ্চিত্ত হ'ব লাগিব। প্ৰায়শ্চিত্ত মানে যেনে আপুনি কি কয় ব্ৰাহ্মণক দান দিব লাগিব, বা আপুনি তীৰ্থ ভ্ৰমণ কৰিব লাগিব, আপুনি যজ্ঞটো কৰি দিব লাগিব, ইত্যাদি ইত্যাদি উপায়বোৰ দিলে। কিন্তু পৰীক্ষিত মহাৰাজ অলপো ইম্প্ৰেছ নহ'ল। ইম্প্ৰেছ নোহোৱাৰ কাৰণটো হ'ল পৰীক্ষিত মহাৰাজ বহুত ইণ্টেলিজেণ্ট, যে পাপীজনে ঠিক আছে প্ৰায়শ্চিত্তটো হ'ব, কিন্তু তাৰ যিটো প্ৰবৃত্তি, যিটো প্ৰৱণতা, সেইটো যে নেযায়। উদাহৰণ দি কৈছে, যেনেকৈ হাতীবোৰে কেতিয়াবা আহি নদীত একদম ভালকৈ আকলি পাকলি গা ধুৱে, নিজেও গা ধুৱে, নিজৰ ল'ৰা ছোৱালীখিনিকো একদম ভৰিৰে পানী মাৰি মাৰি ধুৱাই চাফা কৰে। তাৰপিছত গোটেইখিনিয়ে এঘণ্টা এনেকৈ গা ধোৱাৰ পাছত বাহিৰলৈ ওলাই আহে। আপোনালোকে ইমাজিন কৰক, কেতিয়াবা দেখিছে নাই হাতী যেতিয়া নদীৰ পৰা বাহিৰলৈ ওলাই আহে ন, প্ৰথমতে কি কৰে জানে নাই? এইটো নহয় যে গাটোত অলপমান ৰ'দত শুকাওঁ, তেল চেল লোৱাটো দূৰৰ কথা, সিহঁতেতো নেজানে। সিহঁতে কি কৰে, একদম মানে জাপ মাৰি মাৰি বাগৰি বাগৰি একেবাৰে বোকা লুঠুৰি ফুটুৰি হৈ। আপোনালোকে কেতিয়াবা যদি সুযোগ সুবিধা হয় এইটো লক্ষ্য কৰিব। হাতীয়ে গা ধুব, ওলাই অহাৰ পাছত প্ৰথমতে সি বালিত বাগৰিব, ইমান ডাঙৰ হাতীটো গাটো। তো এই প্ৰায়শ্চিত্ত প্ৰবৃত্তিটো তাৰ লগত তুলনা কৰাইছে, যে আমি ইমান পইচা পাতি খৰচ কৰি প্ৰায়শ্চিত্ত হ'ম, আহি পিনে দুনাই আকৌ সেই একেটা পাপকে কৰিম। তো গতিকে এই পৰীক্ষিত মহাৰাজে কৈছে যে এইটো উপায় মোক নালাগে, আপুনি কিবা এটা উপায় দিয়ক, যিটো উপায়ে যিটো পদ্ধতিৰে তাৰ সম্পূৰ্ণ যিটো চুৰ কৰা বা তাৰ ঘোচ খোৱা বা এনেকুৱা ধৰণৰ আনক তকলিফ দিয়া, সেই প্ৰৱণতাটোৱেই দেখোঁ। আমাৰ হয় ন, প্ৰত্যেকৰে চবৰে এটা এটা স্বভাৱ আছে। কেতিয়াবা মানে আমি জানো যে এইটো কাম কৰিব নালাগে, কিন্তু তথাপি মানে সন্মুখত যেতিয়া আহে আমি নকৰাকৈ থাকিব নোৱাৰোঁ। কিন্তু হ'লে কি হ'ব, আকৌ দুদিনমানৰ পাছত আকৌ বুজি আহে। তো তাৰ উপায়টো কি যে একেবাৰে তাৰ আলুটোৰ পৰাই উভান যাব। ঠিক যেনেকৈ যেতিয়া খৰালি কাল হয় ন, আমাৰ অসমত ইমান তাত দৌৰিব নোৱাৰি, সেইফালে হেৰি গ'লে মহাৰাষ্ট্ৰৰ ফালে দেখিব, যেতিয়া খৰালি কাল হয় গোটেই পাহাৰখন শুকাই একেবাৰে হেৰি হয় আৰু পূৰা শুকান হৈ পৰে, গোটেই গছ গছনি পাত ইত্যাদি সৰি পৰে। আৰু খেতিয়ক কৰি কি কৰে, সেইখিনি জ্বলাই দিয়ে, বাছ এনেকৈ হেৰি এটা মাৰিলে হ'ল, জুই চলাই এটা মাৰি দিলেই হ'ল, গোটেই পাহাৰ জ্বলি শেষ। আৰু সিহঁতে কি কৰে জানে নাই, এই পাহাৰ জ্বলাই জ্বলাই এই যিখিনি পশু পক্ষী ইত্যাদি ন সেইবোৰ ধৰে।
কাৰণ জুই জ্বলিলে গোটেই পশু পক্ষীবোৰ পলায় আৰু জালত পৰে। তো দূৰৰ পৰা দেখিবলৈ পাহাৰখিনি একদম ধুনীয়াকৈ জুই জ্বলি থাকে যেনেকৈ আমি দিৱালীত সজাই থাকোঁ, কিন্তু ওচৰত গৈ গম পাব যে এইটো এটা ভয়ানক মানে ধ্বংসকাৰী কাৰবাৰ চলি আছে। তো এনেকুৱা লাগিব যেন তাত আৰু দুনাই কেতিয়াও একো গছ গছনি বা তাত বননি কোনো নগজে আৰু এনেকুৱা লাগিব। কিন্তু যেতিয়াই বাৰিষা আৰম্ভ হয় গোটেই গছ গছনিৰে পূৰা সেউজীয়া হৈ পৰে, আপুনি বিশ্বাসেই নকৰিব যে এই পাহাৰখন এনেকুৱা শুকান টকলা আছিল। তো তেনেকৈ আমাক প্ৰায়শ্চিত্যবোৰো তেনেকুৱা। যেতিয়া প্ৰায়শ্চিত্য কৰোঁ, পণ্ডিতক মাতি আনি দান দক্ষিণা দি পূজা পাঠ কৰাওঁ, তো দুদিনমানৰ কাৰণে এনেকুৱা লাগে যেন মোৰ মানে মনটো পবিত্ৰ হৈ গ'ল, মোৰ সেই একো আগৰ পবিত্ৰটো নোহোৱা হ'ল। কিন্তু কিছুদিনৰ পাছত আকৌ সেই একেই বেক টু স্কোৱাৰ ওৱান বুলি কৈ গৈছে। সেইকাৰণে সুখদেৱ গোস্বামীয়ে পৰীক্ষিত মহাৰাজৰ যিটো উদ্দেশ্য সেইটো অত্যন্ত সুখী হ'ল। কাৰণ পৰীক্ষিত মহাৰাজে তেওঁ ইণ্টেলিজেণ্ট জানে যে এই প্ৰায়শ্চিত্ত যিটো দিয়া উপদেশ দিয়া হৈছে এইটো বৰ গ্ৰহণযোগ্য নহয়। শোক নিগদিত শুনা কুৰুপতি পৰম তুমি মহন্ত, নগনি ক্ষুধাকু কৃষ্ণৰ কথা কৰিলা চিত্ৰ একান্ত, যি কথা পুছিলা তাহাৰো সিদ্ধান্ত শুনা সাৱধানে চিত্তে, পাপ সমূলি গুচাইবে নাপাৰে জানা কৰ্ম প্ৰায়চিত্তে। যিটো প্ৰায়চিত্ত এইটো কৰ্ম প্ৰায়চিত্ত বুলি কয়। আৰু এতিয়া যিটো বৰ্ণন দিয়া হ'ব এইটো ভক্তি প্ৰায়চিত্ত। এইটো মই আপোনালোকক কৈ শুনাইছোঁ। অজ্ঞানী যতে প্ৰায়চিত্ত কৰে শাস্ত্ৰৰ সন্মত চাই, পাপকেহে মোহই বিষ নুগুচয় উপজে পাপ দুনাই। যিসকল জ্ঞান নাই, যিসকলৰ শাস্ত্ৰৰ জ্ঞান নাই, তেওঁলোকেহে বোলে শাস্ত্ৰৰ বিধান মতে প্ৰায়চিত্ত হয়, আৰু তাৰ ফলস্বৰূপে আমাৰ যিটো পাপ কৰাৰ বীজ প্ৰৱণতা সেইটো নেযায়, আকৌ দুনাই উপজে। সেইটো হ'ল কৰ্ম প্ৰায়চিত্ত। কিছুমানে ক'ব ঠিক আছে মই জ্ঞান যোগ কৰিম। জ্ঞান যোগ মানে কি? গোটেই বেদ শাস্ত্ৰ ইত্যাদি পঢ়িম, কঠোৰ তপস্যা কৰিম, মোৰ ইন্দ্ৰিয়বোৰক সংযম কৰিম। কিন্তু তাতো এটা প্ৰব্লেম আছে বুলি কি কৈছে? জ্ঞানেহে জানিবা মুখ্য প্ৰায়চিত্ত, দুষ্কৰ জ্ঞানৰ পথ পৰম সুলভ যিটো প্ৰায়চিত্ত শুনিয়োগ মহাৰথ। জ্ঞান যিটো প্ৰায়চিত্ত সেইটো যেনিবা ভাল বোলে মুখ্য, কিন্তু হ'লে কি হ'ব? দুষ্কৰ জ্ঞানৰ পথ এইটো অতি হয় দুৰহ, এইটো সাধাৰণ মানুহে কেতিয়াও কৰিব নোৱাৰে। জ্ঞান যিটো মাৰ্গ, জ্ঞান মাৰ্গ মানে কি জানে নাই? আপুনি যদি জ্ঞান মাৰ্গৰ স্কুলত এডমিশ্যনো ল'ব লাগিছেতো, এডমিশ্যন ল'বলৈ গৈছে ন, তাৰ কাৰণে কোৱালিফিকেশ্যন হ'ল কি? আপুনি অলপো খং কৰিব নালাগিব, আপোনাৰ হৃদয়ত অলপো কাম বাসনা থাকিব নালাগিব, আপোনাৰ অলপো লোভ মোহ থাকিব নালাগিব। তাৰপাছত জ্ঞান স্কুলত আপুনি এডমিশ্যন পাব। তাৰপিছত আপুনি ইমান মেধাৱী হ'ব লাগিব, গোটেই কি কয় শাস্ত্ৰ বিধান ইত্যাদি পঢ়িব পাৰিব লাগিব। তো গতিকে এইটো অতি দুষ্কৰ বুলি কোৱা হৈছে। সেইকাৰণে লবে মাত্ৰ এক হৰণ কৃষ্ণ আন দেৱে নাহি মতি, তপ ধৰ্ম হবে এৰিয়া কৃষ্ণত কেৱলে কৰে ভকতি। তো বাই দ্য ৱে আমি যিখন পঢ়িছোঁ এইখিনি মই আমাৰ যিখন অৰিজিনেল ভাগৱত সংস্কৃতত লিখা সেইখনৰ অনুবাদ এতিয়ালৈকে স্কনৰ কমপ্লিট হোৱা নাই, কেৱল প্ৰথম স্কন্ধটোতেহে হৈছে। তো এইখন আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদ। আপুনি প্ৰায়চিত্ত কৰিলে, কিন্তু আপোনাৰ যিজন পণ্ডিতজনে সি ভুলকৈ কিবা এটা মন্ত্ৰ মাৰি দিলে বা মন্ত্ৰটো প্ৰনাউন্সিয়েশ্যন তাৰ উচ্চাৰণটোৱে ভুলকৈ কৰিলে, আপুনি সেই প্ৰায়চিত্তটো কৰিবৰ কাৰণে 1 লাখ টকা খৰচ কৰিলে, কিন্তু আপুনি নিজেই নাজানে যে পণ্ডিতজনে যিখিনি মন্ত্ৰ গাইছে শুদ্ধভাৱে গাইছে নাই। তাত যদি অলপো ইধাৰ উদ্ধাৰ কৰি দিলে সেইটো নেখাতে আৰু। সেইটো হ'ল কৰ্ম প্ৰায়চিত্তৰ প্ৰব্লেম। আমি হয়তো ভাবিব পাৰোঁ আমি একদম মানে ভাল পণ্ডিত আমি কৰিছোঁ, কিন্তু গেৰাণ্টি নাই। কিন্তু আপুনি ভক্তি যদি কৰিছে, ভক্তিত কৰোঁতে আমাৰ ঢেৰ মিষ্টেক হ'ব পাৰে, কিন্তু ভগৱানে সেইখিনি
চব মাফ কৰি দিয়ে কি কৈছে সেইকাৰণে ভক্তি পথত ঈশ্বৰ ৰক্ষক জানিবা ৰজা নিশ্চয় যেতিয়া আমি ভক্তিলৈ অহাৰ লগে লগে আমি কৰ্মবন্ধনৰ পৰা মুক্তি হৈ পৰোঁ আৰু ভগৱানে আমাক ৰক্ষক হিচাপে কাম কৰে এইটো হ'ল ভক্তি মাৰ্গৰ মহানতা আমি যিমানেই আমাৰ অন্তৰখনক যিমানেই প্ৰায়শ্চিত্ত কৰোঁ তাৰ শুদ্ধিকৰণ নাই কিন্তু একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মনোনিৱেশ এতেকে সকলে ভৰিল প্ৰায়শ্চিত্ত গুচিল পাপ নিকি কেৱল এবাৰ শুদ্ধ মনেৰে আমি কৃষ্ণৰ চৰণত যদি মনটো নিৱেশ কৰোঁ আমাৰ সকলো পাপ নিশেষ আৰু তেনেকুৱা এজন ব্যক্তিয়ে যমৰ দূতক বোলে স্বপ্নটো নেদেখে সপোনতো যমৰ জন্তুক দেখিবলৈ নাপায় আৰু এইটোত কৈছে সুখদেৱ গোস্বামী কৈছে হৰি ভক্তিৰ অল্পই নিষ্ঠৰে কহিলোঁ সত্য সাক্ষাৎ আৰু এই কথাটো মই সত্য কথা কৈছোঁ তো আমাক লাগিব পাৰে যে শাস্ত্ৰখন বহুত বেছি মানে অতিৰঞ্জিত কৰি কৈছে কিন্তু সেইকাৰণে আমি প্ৰথমতে সংকল্প লৈছিলোঁ যে আমাৰ গোটেই বিশ্বাসৰ আধাৰটো কেৱল এটাই উপায় সেইটো হ'ল শাস্ত্ৰ হয়নে নহয় তো গতিকে আমি ইমানেই বুজিব লাগিব যদি এই কথাখিনি যদি আমি বিশ্বাসত ল'ব পৰা নাই তেতিয়াহ'লে বুজিব লাগিব যে আমাৰ বিশ্বাস কম বা বিশ্বাসটো আমাৰ বহুত কোমল আৰু আমি যত্ন কৰিব লাগিব কেনেকৈ এই বিশ্বাসটো বঢ়াওঁ আৰু এইটো প্ৰত্যেকৰে সমস্যা মই যদিও এইখিনি মই কথা কৈ আছোঁ মোৰো এটা বিশ্বাসৰ এটা লিমিটেই আছে গম পাইছে প্ৰত্যেকৰে বিশ্বাসৰ যিটো মাত্ৰা সেইটো কম বেছি তো আমি সেইটো কথা জানি প্ৰত্যেকেই আমি আমাৰ জীৱনত ভগৱানৰ প্ৰতি ভক্তিৰ প্ৰতি কেনেকৈ বিশ্বাসটো বেছি বঢ়াব পাৰোঁ তাৰ কাৰণে আমি নিজেই আমি কৰিব লাগিব আমি নিজে ফুটনি মাৰি ক'লে নহ'ব যে মই যে বিশ্বাস নকৰোঁ দেই এই হৰে কৃষ্ণখিনিয়ে মানে কেৱল হৰে কৃষ্ণ গৈ থাকে ধুই বোলে পাগল মানুহ মই এইবোৰ বিশ্বাস নকৰোঁ দেট ইজ আৱাৰ প্ৰব্লেম আমাৰ বিশ্বাস নাই আমাৰ বিশ্বাস যে নাই সেইটো আমাৰ ডাঙৰ প্ৰব্লেম আমি যদি বিশ্বাস নকৰোঁ দিল্লীখন নাই দেই কোনে দিল্লীত যায় বোলে দিল্লীখন জানো মানে নোহোৱা হৈ যাব জানো আমি বিশ্বাস কৰা নকৰাৰ ওপৰত নিৰ্ভৰ নকৰে তো এইখিনি যিখিনি শাস্ত্ৰত কথা লিখা আছে আমাৰ বিশ্বাস নকৰিলে আমাৰ প্ৰব্লেম আমি যেতিয়া যমদূতক কৈ কওঁ যে মই বিশ্বাস নকৰোঁ যমদূতেতো তাৰ এৰি নিদিয়ে আৰু তো সেইকাৰণে কি হ'ল পাপী কৰি নকৰে বেশ্যাগৰাকী কি বিয়া কৰাই আনিলে বিয়া কৰাই অনা নাই এনেই লৈ আহিব তাৰপিছত বেশ্যাগৰাকীক সুখী কৰিবৰ কাৰণে নানা কুকৰ্মত লিপ্ত হ'ল কাৰণ ব্ৰাহ্মণ বুলি তেওঁ আগৰ দিনৰ যিখিনি পিয়ৰ ব্ৰাহ্মণ আছিল তেওঁলোকে কেৱল এটাই বৃত্তি সেইটো হ'ল কি পঠন পাঠন দানম দান তেওঁ কেৱল যিখিনি দান পায় বা ভিক্ষা খুজি যিখিনি পায় সেইখিনিহে কৰিব কোনোবা যদি ব্ৰাহ্মণে চাকৰি কৰে তেওঁ ব্ৰাহ্মণত্ব সেইদিনাখনে খতম কোনোবা যদি ব্ৰাহ্মণে নাঙলত হাতো দিয়ে সেইদিনাখনৰ পৰা তেওঁ ব্ৰাহ্মণ হৈ নাথাকে গম পালে তো ব্ৰাহ্মণে ভলেণ্টিয়াৰলি দৰিদ্ৰতা গ্ৰহণ কৰে যাতে তেওঁলোকৰ সেই শুদ্ধতা মেইনটেইন কৰিব পাৰে তো যেতিয়া সেই ব্ৰাহ্মণৰ হৃদয় কুলসিত হৈ গ'ল আৰু বেশ্যাজনীক আনিলে তেওঁৰ সেই বৃদ্ধ মাতা পিতা ঘৰৰ পৰা খেদি উলিয়াই দিলে মাৰি আৰু যিজনী সতী পত্নী আছিল ধৰ্মপত্নী তাইকো ল'ৰা ছোৱালী চাৰিত চব ঘৰলৈ পঠাই দিয়ে আৰু সেই বেশ্যাগৰাকীক সুখী কৰিবৰ কাৰণে সন্তুষ্ট কৰিবৰ কাৰণে আজামিলে নানা ধৰণৰ কুকৰ্ম ঘৰ জ্বলাই দিয়া ডকাইত কৰা মানুহক হত্যা কৰা চোৰ কৰা তো এইবোৰ তাৰ দৈনন্দিন এক্টিভিটি হ'ল তো এনেধৰণে তেওঁৰ পাপৰ ইমান ভাৰ বাঢ়ি গ'ল যে এটা এদিন আহিল তেওঁ মৰিব হ'ল যেতিয়া তেওঁৰ বয়স 88 তেতিয়া তেওঁৰ পুত্ৰ জন্ম হৈছে 10টা পুত্ৰ জন্ম হৈছে তো সেই শেষৰ যিটো লাষ্ট পুত্ৰ তাৰ নাম দিলে তেওঁ নাৰায়ণ তো কিছুমান আচাৰ্যই বৈষ্ণৱে কয় যে সেই নাৰায়ণ নামটো দিলি কি কাৰণে এবাৰ বোলে সেই অজামিলৰ গাঁৱত কেইজনমান
বৈষ্ণৱ আহিছিল ফুৰিবলৈ আৰু ৰাতি হ'ল তো ৰাতিটো ক'ত কটাব সেইকাৰণে তেওঁলোকে মানে কোনোবা বৈষ্ণৱ আছে নেকি ইয়াত পাতা লগালে আৰু গাঁৱৰ মানুহবোৰতো জানেই এই ৰাস্তাটো ডাঙৰি যোৱা ৰাস্তাটো এইটো না এই উল্টাটো কৰিব তালাপত যোৱা ৰাস্তাটো বনাই তো গাঁৱৰ মানুহখিনিয়ে কি কৰিলে যে হা আছে এজন ব্ৰাহ্মণ আছে বহুত উল্ট ব্ৰাহ্মণ অজামিল নাম আপুনি তেহঁতৰ ঘৰত যাওক আৰু তেওঁ বহুত ভাল পায় সেৱা শুশ্ৰূষা তো বৈষ্ণৱসকল গৈ ওলালেগৈ আৰু সেই সময়ত অজামিল ঘৰ পোৱাহি নাই সি মানে মানুহক লুটি আছে তাৰপিছত ঘৰত আছিল অকলে বেচাৰজনে গম পালে যে আমাৰ বৈষ্ণৱবোৰক ইয়াত আননেচেচেৰী মানে কোনোবাই উল্লু বনাই পঠালে তো বেচাৰগৰাকীও অনেষ্টলি খুলি ক'লে আৰু যে আপোনালোকক ভুল কৰ্মে মানে এনেকৈ বিপথে পঠালে ইয়াত আচলতে অজামিল আছিল এজন শুদ্ধ ব্ৰাহ্মণ কিন্তু মোৰ সংগত কৰি সি এটা এতিয়া অপিষ্ঠ নম্বৰ 1 তো গতিকে যিয়ে নহওক আপোনালোকে যদি বিচাৰে থাকিবলৈ ইচ্ছা কৰে আমাৰ ভক্তি অনুযায়ী আপোনালোকৰ সেৱা কৰি তো বৈষ্ণৱকেইজনো অতি আনন্দিত হ'ল যে মানুহগৰাকীয়ে যিমান ভয় কাঢ়িছে পুত্ৰৰ বয়স 2 মাহমান হৈছে নামো দিয়া নাই ক'লে যে ইয়াৰ নামকৰণ কৰা হ'লনে কৈছে নাই ঠিক আছে তেতিয়াহ'লে আমাৰ এটাই অনুৰোধ ইয়াৰ নামটো দিয়ক নাৰায়ণ তো বেচাৰগৰাকী ক'লে বহুত ভাল নাম আৰু অজামিল ঘূৰি আহিল তেতিয়ালৈকে ক'লে যে এনেকুৱা হ'ল বৈষ্ণৱ কেইজনমান আহিছিল তো তেওঁলোক আমি ৰাখিব নোৱাৰিলোঁ কিন্তু আমাৰ সৰু বাচ্চাটোৰ নাম দি গ'ল নাৰায়ণ তো অজামিলৰ নামটো বহুত ভাল পালে নাৰায়ণ নামটো বহুত ভাল শুনিবলৈ ভাল লাগে তো সেই দিনাখনৰ পৰা অজামিলৰ ঘৰত কীৰ্তন আৰম্ভ হৈ গ'ল নাৰায়ণ সেইফালে নাৰায়ণ মোৰ চেণ্ডেলযোৰ লৈ আনিছোঁ নাৰায়ণ আজি মই কি আনিছোঁ মানে কি আৰু মাছ আনিছোঁ মাংস আনিছোঁ তাজা তো নাৰায়ণ বুলি মানে তাত কীৰ্তন আৰম্ভ হৈ গৈছে তাৰপিছত যেতিয়া নাৰায়ণৰ কি কয় সময় আহিল অজামিলৰ এদিন তাৰ কি হ'ল মৃত্যু শয্যাত অৰ্থাৎ মৰিবলৈ ওলাইছে তো তেতিয়া যমদূত 3জন আহিল আপোনালোকৰ কোনোবাই যমদূত দেখিছে নেকি এনেই সুধি লওঁ বাৰু দেখিছে যদি হাত উঠাওক কাৰণ কোনোবাই যদি কয় মই দেখিছোঁ মই আচৰিত নহওঁ কাৰণ এনেকুৱা ঘটনা বহুত ঘটে কিছুমানে দেখে আমাৰ আশ্ৰমত এজন ব্ৰহ্মচাৰী আছে সি এবাৰ এখন হস্পিটেলত গ'ল বম্বে মানে তাৰ জ্বৰ উঠিছিল আৰু লৈ গ'ল তাৰপিছত সি তেনেকুৱা জ্বৰতে মানে অৰ্ধচেতন অৱস্থাতে আছে আৰু তাৰপিছত সি লগৰটোক কৈছে জমদূত হেৰি বেছি হেৰি হৈছে জ্বৰ হৈছে এইটো ফোন কৰিছে কৈছে নহয় এইটো ৰুমত গ'ল চাচোন তাত মানুহ মৰিছিল আৰু গৈ দেখিছে সঁচাকৈ মৰিছিল তাৰপিছত 3টা যমদূত আছে এতিয়া সি ইয়াত ওপৰত থিয় হৈ আছিলে ছুটীত বহি আছে তাৰপিছত 5 মিনিটত কৈছে আৰে এইফালে গ'ল তাতো মৰিছে চাগে তো সেনেকুৱা ঘটনা ঘটে জানে তো এইটোতো এটা এক্সাম্পল দিলোঁ এনেকুৱা বহুত ক্লাছ যেতিয়া কৰোঁ আমি ক্লাছৰ শেষত বহুত মানুহে আহি কয় যে মই এবাৰ পূৰা মৰিবলৈ লৈছিলোঁ মোক এনেকৈ যমদূতে আহি ধৰি লৈ গৈছিল কিন্তু জমপুৰি যোৱাৰ পাছত মানে গম পালে যে মোক ভুলতে উঠাই লৈ গৈছে তাৰপিছত আকৌ ধৰিব লাগিব তো যেতিয়া যমদূতকেইটা আহি তাক অজামিলক ধৰি বান্ধি একেবাৰে চেপা দিলে অজামিলে একেবাৰে ভয়ত মানে হাগি মুঠি ল'লে আৰু মোৰ ডক্টৰ আছে ফ্ৰেণ্ডবোৰ বহুত ফ্ৰেণ্ড আছে যি ডক্টৰ সিহঁতেও মানে তেওঁলোকৰ অভিজ্ঞতাবোৰ কয় যেতিয়া মানুহ মৰে চব ফটাই বোলে আৰু কয় ডক্টৰ মোক ধৰিবলৈ আহিছে কোনোবাই বচাওক একদম বিচনাতে হাগি মুঠি দিয়ে ভয়তে
এইবোৰ মানে যেতিয়ালৈকে আমি নিজে জীৱনত হ'ব ন তেতিয়াই গম পাম। তো গতিকে এতিয়া ভালকৈ শ্ৰৱণ কৰি মানে এতিয়াৰ পৰা সাৱধান হোৱা উচিত। তো স্বাভাৱিকতেই অজামিলে কিয় চিঞৰ মাৰিলে, নাৰায়ণ নাৰায়ণ চাম মোক কোনে আহিছে, বচা বচা, ক'ত আছ তই, এইফালে এইফালে। তো হঠাতে কি হ'ল, কেইজনমান বিষ্ণুদূত নাৰায়ণৰ পৰিষদ পাৰ্শ্বদ বুলিলোঁ, নাৰায়ণ বিষ্ণুদূত সেইফালে গৈ আছে। দেখিলে যে নাৰায়ণ নাৰায়ণ বুলি কোনোবাই চিঞৰিছে আৰু লগে লগে আহি হাজিৰ 4জন, আৰু তেওঁলোক অতি ধুনীয়া, দেখিবলৈ সাক্ষাৎ নাৰায়ণ যেন লাগে, চতুৰ্ভুজ। তো সেনেকুৱা সুঠাম উজ্জ্বল তেওঁলোকৰ শৰীৰৰ পৰা এনেকুৱা ৰশ্মি বিকিৰিত হৈছে। সেই বিষ্ণুদূত কেইজন আহি ক'লে, কি ক'লে, কাটি মুক্ত কৰিব। ইফালে আমাৰ জমদূতকেইটা অবাক, আজিলৈকে এনেকুৱা ঘটনা ঘটা নাই যে আমাৰ যিটো চিকাৰ তাৰ ওপৰত আকৌ কোনোবাই আহি এনেকৈ হাত লগাব। জমদূতকেইটাও 3টা, ইফালে বিষ্ণুদূত 4টা, আৰু জমদূতকেইটাৰ চেহেৰাবোৰ কেনেকুৱা বিকট, তাত মানে যিবোৰ গাৰ নোম বোলে একদম থিয়কৈ ওলাই থকা যেন ৰছী বান্ধি ওলাইছে, আৰু গোটেই মুখখন বিকট, ক'ৰবাত ফটা ক'ৰবাত খোচা, তেনেকুৱা ধৰণৰ, দেখিলে ভয় লগা, ভিত মিত কলা। তো এই হেৰিকেইটাই কৈছে, জমদূতকেইটাই, আৰে আপোনালোক তো দেখনে একদম পঢ়া লিখা মানুহ যেন লাগিছে, কিন্তু আহি আমাক কেলে বাধা দিছে? আপোনালোকৰ ইমান উজ্জ্বল শৰীৰ, য'ৰ পৰা ৰশ্মি বিকিৰিত হৈছে, আপোনালোকক চেহেৰাকেইটা দেখিলেই গম পায় যে আপোনালোক এজন বিদ্বান পণ্ডিত হ'ব, চব জানে, তথাপি কিয় আমাক মানা কৰিছে? আমাৰ নিজৰ ডিউটি কৰিছোঁ। কৈছে যে এই যিটো অজামিল গোটেই জীৱন নানা পাপতগ্ৰস্ত হ'ল, এই আমাৰ লিষ্ট এখন দেখুৱাই দিছে কি কি কৰিলে। তো গতিকে এই অন্তিম মুহূৰ্ত তাৰ আহি আমি লৈ যাবলৈ আহিছোঁ, আৰু ইয়াৰ কৰ্ম অনুসৰি তাত যিখিনি শাস্তি পাব লগা আছে সেইখিনি পাব। তো গতিকে আমাক মানা নকৰিব। এতিয়া আমাৰ 4 সিদ্ধ বিষ্ণুদূত, তেওঁলোকে হাঁহি কৈছে যে ঘোৰ কলিযুগ, যিসকলে ধৰ্মক ৰক্ষা কৰিব লাগে সিহঁতেই মানে ধৰ্মক অৱমাননা কৰিছে। যমদূতবোৰৰ কাম হ'ল ধৰ্মমতে, ধৰ্মৰাজ যমজন হ'ল যমৰাজ, তেওঁ ধৰ্মৰাজ। তো গতিকে তেওঁৰ কাম হ'ল ধৰ্মক ৰক্ষা কৰা। যিজন মানুহে শাস্তি পাব লাগে তাক শাস্তি বিধান দিয়া, আৰু যিজন মানুহে স্বৰ্গ পাব লাগে তেওঁক স্বৰ্গ দিয়া, সেইটো হ'ল যমৰাজৰ কাম। তো গতিকে যমৰাজৰ যিখিনি দূত, সিহঁতেই যদি এইটো কৰে তেতিয়াহ'লে এই ধৰ্ম ক'ত যাব? তো সেহি বেলা 4 বিষ্ণুদূত ভ্ৰমে সুখে, কৃষ্ণৰ কীৰ্তন শুনে পৰম মৰণতাৰ মুখে, তাকো পীড়া কৰে কোন অধম অবুধে, এহি বুলি জ্বলি গইল 4 সিদ্ধ ক্ৰোধে, মৰণতে লৈলেক নাম তাকো কৰে দণ্ড, ৰহ ৰহ চক্ৰে কাটি কৰোঁ খণ্ড খণ্ড। বিষ্ণুদূতকেইটাই খঙতে আহি তেনেকৈ কৈছে, আমাৰ প্ৰভুৰ নাম লৈলে হৈয়া ত্ৰাহ, নাহি ভয় বুলি হবে এজিলে আতাহ। অসমীয়াখিনি বুজি পাইছে নাই বাইদেউ? ভকতকো পীড়া পাইলে পৰম আপদে, পৱন সংসাৰে পাইলে 4 পাৰিষদে। আহি কি কৈছে, চাৰ মানে এৰি দে, চাৰ বিপ্ৰ পাৰন্তে আহে গেৰি, এই বিপ্ৰ এই অজামিলক এৰি দিয়ক, উপাইবে লাগিলা দূৰ তাকে হবে পেৰি। বিষ্ণুদূতকেইটাই হেৰিকেইটাক বোলে কোবাবলৈ লাগিলে যমদূতকেইটাক। ছাপৰ চোলাৰী ঘোড়া কাটিৰ প্ৰহাৰ, চবৰ ছোটে গাল ভৈল ভিন্দকা, কূপে কিল মুকুতি লাঠিৰ দিলা ছোট,
গদাৰ কোবত পিটি ভৈল গোটাগোট গদাই পিটন অনেক কাতৰ কৰে দুটে গেৰি কৰি তাৰপাছত কৈছে জমদূতসকলে কৈছে জানিলেও আমি জানিছোঁ যে আপোনালোক মহন্ত হয় পুৰুষ মহন্ত আপোনালোকৰ যিটো ৰূপ সেইটো বৰ্ণনা কৰি অন্ত নেপাওঁ বোলে আমি বোলে ধৰ্মৰাজাৰ কিংকৰ তেওঁৰ আদেশত আমি এই অধৰ্মক আহি ধৰি বান্ধি নিয়া আমাৰ কাম এই যিজন বিপ্ৰ পৰম পাতকী মানে পাপী সেইকাৰণে কি কৰোঁ বান্ধি নিওঁ নৰকত পেলাই বেগ লাগি ইয়াক বান্ধি নি আমি নৰকত পেলোৱাৰ কামটো হ'ল আমাৰ কাম কি কাৰণে বান্ধ কাটি ৰাখিলা ইয়াক কি কাৰণে আপোনালোকে ইয়াৰ ৰছী কাটি মানে আমাক মানা কৰিলে একো নেজানো তুমি হৈয়ে বুজাই ৰাজাৰ আগত গৈয়া গহিবা ভৌ এতেকে বলিয়া জমদূত নিভৱত অনান্য আলোচনাটো চাবি তো এনেকৈ কৈ কি কাৰণেনো আমাক মানা কৰিলে সেইটো কথা কৈ তো তেতিয়া জমদূতে কি কয় বিষ্ণুসকলে ক'লে যে ই যেতিয়া নাৰায়ণ বুলি ক'লে নাৰায়ণ বুলি কোৱাৰ লগে লগে নাৰায়ণ নাৰায়ণ বুলি চিঞৰাৰ লগে লগে মৃত্যুৰ মুহূৰ্তত তাৰ যিমান পাপ আছিল চব খণ্ড হৈ গ'ল তো গতিকে আপোনালোকে যিখন লিষ্ট আছে এইখন ইনভেলিড তো গতিকে আপোনালোকৰ হাত নাই ইয়াত ই আমাৰ সম্পত্তি হৈছে কৈছে আৰে নাৰায়ণ তাৰ আপোনালোকৰ নাৰায়ণৰ নাম নাই লোৱাইছিলে তাৰ নিজৰ পুত্ৰৰ নাম লৈছিলে বিষ্ণুদূতকেইটাই কৈছে নাৰায়ণ এই পুত্ৰৰ নাম হয় নহয় এইটো নেজানো আমাৰ প্ৰভুৰ নাম নাৰায়ণ তাৰ নামটোৱে প্ৰথম তাৰ পাছত ইয়াৰ পুতেকক নাম দিলে যদি এইটো আমাৰ মতলব নাই কিন্তু আমাৰ নাৰায়ণৰ প্ৰভুৰ নাম নাৰায়ণ আৰু যিয়ে নাৰায়ণৰ নাম ল'ব লাগে সি আনক ঠাট্টা কৰিয়ে হওক লাগে আনক উপহাস কৰিয়ে হওক লাগে ভয়তে হওক বা লাগে নাৰায়ণক নকৈ পিনে কাৰোবাকে কওক কিন্তু নাৰায়ণৰ নাম কোৱাৰ লগে লগে তেওঁৰ যিমানবোৰ পাপ কৰি থৈছে সকলোবোৰ খণ্ডন সো মই আশাবাদী যে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকে ইমান কিবা কিবি এইটো ভিডিঅ'ৰ পৰা শিকি পাইছে যে আজিৰ পৰা আপোনালোকে কিবা কামত অগ্ৰসৰ হওঁতে অলপ ভাবি চিন্তি অগ্ৰসৰ হ'ব আৰু তো শাস্তিবোৰৰ কথা আপোনালোকে শুনিছেই সেইটো ভাবি কিনে অলপ ভাল কাম কৰিব আৰু প্ৰভু শ্ৰীকৃষ্ণৰ নামৰ লগতে মই আজি বিদায় লৈছোঁ আপোনালোকৰ পৰা দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে ভাল থাকিব সুস্থ থাকিব ধন্যবাদ জয় আই অসম ৰাধে ৰাধে